Hey guys, welcome back to my new blog. আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো বহু দিনৰ মূৰত নতুন ভিডিঅ' লৈ আনিলোঁ আকৌ। তো গাইজ মই দাদাই মানে বেহৰ খেতি কৰিছে আৰু মই তাতে যাই কেনে চাই আহোঁ নেকি। মানে যোৱা বছৰো কৰিছিলে, সেই বছৰো কৰিছে। মানে বেহৰ খেতি কৰিছে মানে কেনেকুৱা হৈছে চাই আহোঁ মই। তো আপোনালোকক দেখাম গাইজ কিমান বিঘা বেহৰৰ খেতি কৰিছে। তো আপোনালোকক মই সব দেখাম গাইজ। তো বলক তেনেহ'লে আজিৰ ব্লগটো আৰম্ভ কৰোঁ। তো গাইজ মই এতিয়া পথাৰে গৈ আছোঁ। তো বেছি দূৰ নহয় গাইজ, কাষতে মানে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ মই। তো গাইজ সেইটোৱে গাইজ, আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়, এইটো বেৰ দিছে হয়নে নহয়। তো তাতে দাদা আছে। তো বেহৰ খেতিটো কিমানমান বিঘা, 4 বিঘামান হ'ব চাগে, সঠিককৈ নাজানো, কৰিব লাগিব গাইজ কিমান বিঘা। তো যোৱা বছৰো মানে কৰিছিলে ভালেই হৈছিলে যোৱা বছৰ, বেছি মানে বেয়া হোৱা নাই। তো এই বছৰ চাগে বহুত খুব ভাল হৈছে। তো দেখিলে গম পাব চাই কেনে ওচৰত। তো গাইজ ফাইনেলি আহি পালোঁ মই ডেষ্টিনেশ্যন। তো এয়া চাওক গাইজ, খুব সুন্দৰ হৈছে গাইজ, এয়া চাওক। তো গাইজ আৰু কেইদিনমান পিছত এনেকুৱা ধুনীয়া সুন্দৰ দৃশ্য হ'ব নহয়, এইটো আৰু ক'ব নালাগে আৰু খুব সুন্দৰ দৃশ্য হ'ব। আৰু কেইদিনমান পিছত, খুব বেছি আৰু 2 সপ্তাহমানৰ পিছতে বঢ়িয়া লাগিব আৰু এইটো। ৱাও। তো ইয়াতে কম 4 বিঘাৰ ওপৰত আছে চাগে। তো যদি সময়বোৰ মিলাব পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বাকী গাইজ, তো গাইজ বহুত গৰম লাগিল মোৰ, কাৰণ পথাৰৰ মাজেদি পথাৰে পূৰা খোজকাঢ়ি আহিছোঁ মই। তো সেইকাৰণে বহুত গৰম লাগিছে মোৰ। তো যিখিনি নহওক, ভিডিঅ'টো ইমানেই আছিল গাইজ। তো বাই গাইজ, আকৌ নতুন ভিডিঅ' লগ পাম আপোনালোকক।